আজি চাটনিৰ বাবে মই এয়া বগা সৰিয়হ তিয়াই থৈছোঁ, নিমখ লৈছোঁ, মান ধনিয়াৰ পাত লৈছোঁ আৰু ইফালে লৈছোঁ আদা এটুকুৰা আৰু নহৰু 4 কোহ, ভোট জলকীয়া 2টা লৈছোঁ। ভোট জলকীয়াৰ পৰিমাণটো আপোনালোকে বঢ়াই ল'ব পাৰে আৰু কমাই ল'ব পাৰে। আৰু এতিয়া মই সৰিয়হখিনি ধুই চাফা কৰি মিক্সিৰ বাতিটোত বহাই দিছোঁ। মানুহৰ পৰিমাণ কম বাবে মই বস্তুৰ পৰিমাণখিনি কমাই লৈছোঁ, আপোনালোকে বেছি কৰি ল'ব পাৰে। এতিয়া দিছোঁ আদা এটুকুৰা আৰু নহৰু 4 কোহ দিছোঁ, মান ধনিয়াৰ পাত দিছোঁ, ভোট জলকীয়া 2টা দি দিলোঁ আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। এই আটাইখিনি মই মিক্সিত পেষ্ট কৰি লওঁ। এয়া আজি মোৰ চাটনি ৰেডি হৈ গ'ল। মই গাৰ্নিছৰ বাবে মান ধনিয়াৰ পাত এখিলা লৈছোঁ, বি জলকীয়া এটা লৈছোঁ আৰু নেমু এটুকুৰা লৈছোঁ। কাটি পেলাই সজাই দিছোঁ। এইখিনি দেখিবলৈ খুবেই সুন্দৰ হৈছে আৰু এই চাটনিবিধ সহজতে বনাব পাৰি কম বস্তুৰে, খায়ো খুব সুন্দৰ লাগে। এবাৰ খাই চাব আৰু মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব কেনেকুৱা পালে।